আপোনালোকে চাগে মাৰ্শাল আৰ্টৰ কথা শুনিছে, যাক অসমীয়াত কোৱা হয় সমৰ কলা। মাৰ্শাল আৰ্ট হৈছে আত্মপ্ৰতিৰক্ষাৰ দৰে কেইবাটাও কাৰণত প্ৰচলিত যুঁজৰ পৰম্পৰা। লগতে ইয়াত শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশ, লগতে মনোৰঞ্জন আৰু এখন ৰাষ্ট্ৰৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ বুলিও কোৱা হয়। বৰ্তমান সময়ত এই মাৰ্শাল আৰ্টকে মুখ্য হিচাপে লৈ জাপান, কোৰিয়া আৰু চীন দেশে আত্মৰক্ষা বা আক্ৰমণৰ প্ৰকাৰ হিচাপে জুডো, কাৰাটে আৰু টাইকাণ্ডোৰ সৃষ্টি কৰিছে, যাক মাৰ্শাল আৰ্টৰ এটা প্ৰকাৰ বুলি কোৱা হয়। কিন্তু আপোনালোকে জানেনে, চীন, কোৰিয়া আৰু জাপান দেশত টাইকাণ্ডো, জুডো আৰু কাৰাটে সৃষ্টি হোৱাৰ আগতে আমাৰ ভাৰতবৰ্ষতে প্ৰথম মাৰ্শাল আৰ্টৰ সৃষ্টি হৈছিল? যদি নাজানে, আজি এই ভিডিঅ'টো একদম শেষলৈকে চাব বুলি আশা কৰিলোঁ। আমাৰ ভাৰতবৰ্ষতে সৃষ্টি হোৱা আটাইতকৈ পুৰণি মাৰ্শাল আৰ্টটোৰ নাম হৈছে কালাৰী পায়াট্টু। ইয়াৰ ইতিহাস 3000 বছৰতকৈও অধিক পুৰণি। এই কালাৰী পায়াট্টুক আমাৰ বেদত বিচাৰিলেও পোৱা যায়। কালাৰী পায়াট্টু হৈছে পাৰ্চী যুদ্ধত ব্যৱহাৰ কৰা এবিধ মাৰ্শাল আৰ্ট। ইয়াত কালাৰী শব্দৰ অৰ্থ হৈছে যুদ্ধক্ষেত্ৰ আৰু পায়াট্টুৰ অৰ্থ হৈছে প্ৰস্তুতি। এই কলা দক্ষিণ ভাৰতৰ কেৰালাত উৎপত্তি হৈছিল আৰু ইতিহাসে কয় যে কেৰালাবাসী এই কলা একচেটিয়াভাৱে অনুশীলন কৰিছিল। কালাৰী পায়াট্টু শিকা বেছিভাগ লোকেই সাধাৰণ প্ৰশিক্ষাৰ্থী, যি এবছৰ বা ততোধিক সময় নিয়মীয়াকৈ অনুশীলন কৰিব, তাৰপিছত তেওঁলোকক গুৰুৱে এৰি দিব। তদুপৰি কালাৰী পায়াট্টুক পিতৃৰ পৰা পুত্ৰলৈ প্ৰেৰণ কৰা এবিধ পৰম্পৰাগত ৰীতি-নীতি বুলি কোৱা হয়। এই খেল খেলিবৰ বাবে পৰম্পৰাগত মজিয়াৰ প্ৰয়োজন, যি বোকা আৰু মাটিৰে নিৰ্মিত। কিন্তু এটা দুখ লগা কথা যে এই কলা আমাৰ ভাৰতবৰ্ষতে উৎপত্তি হৈছে যদিও এতিয়ালৈকে ভাৰতবৰ্ষৰ বেছিভাগ মানুহে এই কলাক নাজানে। কিন্তু বহিৰাগত দেশে এই কলাক অনুসৰণ কৰি নিজা ববীয়াকৈ বিভিন্ন মাৰ্শাল আৰ্টৰ প্ৰকাৰ সৃষ্টি কৰিছে। জাপান, কোৰিয়া আৰু চাইনা দেশে এই কলাক ভালদৰে অনুশীলন কৰিলে আৰু কাৰাটে, জুডো আৰু টাইকাণ্ডোৰ উদ্ভৱ কৰিবলৈ সক্ষম হ'ল। কিন্তু আমাৰ ভাৰতবৰ্ষত এই কলাৰ জনপ্ৰিয়তা ইমান নহ'ল। বৰ্তমান দক্ষিণ ভাৰতে এই কলা এতিয়া কেন্দ্ৰীভূত হৈ থকা দেখিবলৈ পোৱা যায়। তথাপিও এই কলা দক্ষিণ ভাৰতৰ লোকে এতিয়াও জীয়াই ৰাখিছে। লগতে কিছুসংখ্যক অভিনেতাই এই কলাক অনুশীলন কৰিছে আৰু জনপ্ৰিয় হোৱাত সহায় কৰিছে। তাৰ ভিতৰত বিদ্যুৎ জামল অন্যতম। তেন্তে বন্ধুসকল, আপোনালোকে এই কলাৰ বিষয়ে আগতে জানিছিল নে? যদি জানিছিল, কমেণ্ট কৰিব নাপাহৰিব। লগতে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব। ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, পাৰিলে ফ'ল' কৰিব নাপাহৰিব। তেন্তে বন্ধুসকল, আজিলৈ লৈছোঁ বিদায়। টেক কেয়াৰ, পিছ, জয়, বাই বাই গাইছ।